অ ড্ৰাইভাৰ কেইটা পামে আৰু অলপমান দেৰি হ'ব ৰা চটকাটিং ৰাস্তা লৈছো না তাকে তুই মোৰ হলে বেছি অলপমানে দেৰি হ'ব দে দে তাড়াতাড়ি কৰ তোৰ কাৰণে যদি মিটিং কেনসেল হয় তোৰ কিন্তু দৰমহা কাটিম মোক নকৰবি ৰ পানী ৰ আৰু অলপমান আছে চাহ খাবাৰো মন গেছি কবাই চাহ বালি ভালিছিল এখন ধাবা আছে যাবি নেকি এইটো যো যো ৰবতে মই অলপমান ৰখলো ৰ গাড়ীখন ইমান গৰম দিছে ৰ'দো দিছে অলপমান ছায়া জেগাত বহে এই দেখলে আহক নকনি ভাল চাই আছেনে নাই আছে গাখীৰ দিয়া না লাল চাহ না নিমখ দিয়া না চিনি দিয়া সেইটো কি চেনি দিয়া খাম দে চিনি দিয়া দি চলো বাইদেউ চিনি দিয়া চাহ একবাৰ খালি বাৰে বাৰে খাবা মন কৰিব মস্ত খাওয়া দিছি আৰু কি নেবাই ভাল বুঢ়া দোকানত পিছে তই দোকান দিয়া কিমান দিন হ'ল 52 বছৰমান হ'ল তে ঘৰত কোনে কোনে আছে মা দেউতা আৰু মামা মামী অ হয় নেকি পিছে তই আগতে কি কৰিছিলি আগতে মই নাপি দিছিলোঁ এটা কাণ কাটি দিছিলোঁ কাৰণে নাপিত দোকানখন বাদ দিলোঁ অ হয় নেকি দোকানখন দিন দিছে বিক্ৰী বাৰ্তা কিমান হয় ঘৰখন কিবা কৰি চলে আৰু অ হয় নেকি দে ইনকি কিবাকে চলি থাক হয় এইটো আপোনাৰ ফোন আছিল ইয়ে মোৰ আৰ্জেণ্ট মিটিং এখনৰে ফোন আছিল হেল্ল' মই ইয়াতে চাহ খাব সোমাইছোঁ ৰ হোটেলত যাম ৰ চাহ আনকি খালি পাহৰি আছিলোঁ ৰ অলপমান ভাবি পেলাই কৈছোঁ ৰ হ'ব দে দে হ'ব দে হেল্ল' যাওঁ ফটাফট যাওঁ নহ'লে এই দিনটো কেনচেলে হ'ব এটা মোৰ বহুত লোকচান হ'ব তাক কিমান হ'ল পইচাটো চাউল হ'ল তাকে 100 টকা কৰি দিয়ে মাছটো তোমাৰ অলপমান মেচিন ঢিলা বেছি এইবাৰ দৰমহা পালি চশমাত বদলাব লাগিব বহুত দিন হ'ল না কমে কম 10-30 বছৰমান হ'ল এইবাৰ গাড়ী মই চলাম এইবাৰ দাম চলাব লাগিব না এইটো আপোনাক কিন্তু দেখি হেলো হৈছে ৰোৱা খালি কি কিবাকে লাগিছে পানীও নাই আৰু ৰোৱনীও নাই সেইটো কাৰণে ৰোৱা পৰা নাই তাকেতো ৰ এহেঁতি হাতও ফাঁচি থাকিল মোৰ দৰমহাটোও ফাঁচি থাকিল এহেঁতি হাত ৰোৱা আলি তাড়াতাড়ি মোৰ দৰমহাটোও পালোঁ হয়
তাকেতো নে বছ মোৰো অলপমান পইচা লগা আছিল মোৰ ঘৰত হৈছে সেইটো কাৰণে পইচা অলপমান লগা আছিল তোক 2000 সপ্তাহতে 150 পইচা দিছিলোৱে দেশ এতিয়া কাম হয় নেকি এইটো বেমাৰে চাবি না না ঘৰৰ খৰচাই চাবি মেনেজে কৰিব নোৱাৰি সোনকালতে পালি দিম দে কৰিব নালাগে দে বাইদেউ আপোনাক এটা কথা সুধো নেকি কি বা কথা সুধক মই ভাবিছিলোঁ আপোনাৰ চশমা পাত ক'ৰ পৰা আনিছা আমাৰ নানাকবিলাক যোৱা আনিব লাগছিল এইপাত চশমা মই জাপানৰ পৰা আনিছিলোঁ অৰ্ডাৰ কৰি স্পেচিয়েল চশমা হৈছে আমাৰ অসমত এলা চশমা নাপায় বাইদেউ আপোনাৰ চশমা পাত কিমান দাম 1,25,000 টকা বাপৰে বা মই দুগুণ গোটা চেলাৰীটো দিলেও দুগুণ শেষ নহ'ব এই নালাগে দে বাইদেউ মই চুৰ বজাৰৰ পৰা এটা কাৰণে বেলেগ চশমা আনি দিম দে কম দামী আনচাই তোমাৰ লগত নিচিনা মানুহে এই চশমা কিনিব অকাদে নাই যা আৰু আপোনালোকে আমাৰ ভিডিঅ চাই কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই